আজি আমি নৱম শ্ৰেণী ৰেখা আৰু কোণ পাঠটোৰ অনুশীলনী 6.1 এক নম্বৰ অংকটোৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। অংকটোৰ দিছে যে চিত্ৰ 6.13 এ বি আৰু চি ডি ৰেখাই অ বিন্দুৰ কটাকটি কৰিছে যদি কোণ এ অ চি প্লাছ কোণ বি অ ই সমান 70 ডিগ্ৰী আৰু কোণ বি অ ডি সমান 40 ডিগ্ৰী তেন্তে কোণ বি অ ই আৰু প্ৰত্যাৱৰ্তী চি অ ই নিৰ্ণয় কৰা। এতিয়া আমি সদায় এনেকুৱা জ্যামিতি অংকবোৰ কৰোঁতে প্ৰথমতে আমি এইটো চাব লাগিব যে কি কি দিয়া আছে আৰু কি উলিয়াব লাগে। এই কথাকেইটা আমি সদায় লিখি ল'ব লাগে। আমি দেখিলোঁ যে কোণ এ অ চি প্লাছ কোণ বি অ ই সমান 70 ডিগ্ৰী, কোণ বি অ ডি ইজুকেল 40 ডিগ্ৰী, এইকেইটা কথা আমাক দিয়া আছে, আমি লিখি ল'লোঁ। আৰু আমাক কোণ বি অ ই মান উলিয়াবলৈ দিছে আৰু প্ৰত্যাৱৰ্তী কোণ চি অ ই মান উলিয়াবলৈ দিছে। গতিকে আমি এই কথাকেইটা ইয়াত এনেধৰণে লিখি ল'লোঁ প্ৰথমতে। এতিয়া আমি দেখিছোঁ যে আমাক কোণ বি অ ডি মানটো দিয়া আছে। কোণ বি অ ডি ইজুকেলটো 40 ডিগ্ৰী বুলি কৈছে। এইটো হৈছে বি অ ডি কোণ। এতিয়া বি অ ডি কোণটোৰ লগত এ অ চি কোণ, এই কোণটো বিপৰীত কোণ। এ বি আৰু চি ডি ৰেখাৰ দলে পৰস্পৰ অ বিন্দু কটাকটি কৰিছে, তাৰ ফলত এই দুটা বিপৰীত কোণৰ সৃষ্টি হৈছে বি অ ডি আৰু এ অ চি। গতিকে বিপৰীত কোণবোৰ সদায় সমান হয়। গতিকে এইটো কোণ যদি 40 ডিগ্ৰী হয়, এইটো যদি 40 ডিগ্ৰী হয়, এইটো 40 ডিগ্ৰী হ'ব। গতিকে বি অ ডি 40 ডিগ্ৰী, গতিকে এ অ চি সমান বি অ ডি, এই দুটাও পৰস্পৰ এ অ চিটো বি অ ডিৰ লগত সমান আৰু ইয়াৰ মানো 40 ডিগ্ৰী। কাৰণটো কি? কাৰণ দুইটা বিপৰীত কোণ। এই ধৰণে আমি লিখি দিছোঁ। ইয়াৰ পিছত এতিয়া আমাক আকৌ দিয়া আছে কি যে কোণ এ অ চি প্লাছ কোণ বি অ ই সমান 70 ডিগ্ৰী। আমি এ অ চি মানটো পালোঁ 40 ডিগ্ৰী, কাৰণ ই বি অ ডিৰ লগত বিপৰীত কোণ। গতিকে এ অ চি মানটো আমি পালোঁ 40 ডিগ্ৰী। এইটো এ অ চি আৰু বি অ ডি দুইটা মানে 40 ডিগ্ৰী 40 ডিগ্ৰী। এতিয়া আকৌ আমাক কৈছে কি, দিয়া আছে প্ৰশ্নটোত যে এ অ চি প্লাছ বি অ ডি সমান 70 ডিগ্ৰী বুলি আমাক দিয়া আছে। গতিকে আমি কি কৰিম, এই এ অ চি ঠাইত এ অ চি মান যে 40 ডিগ্ৰী পালোঁ, সেইটো আনি পেলাই বহুৱাই দিছোঁ ইয়াত। এইটো গতিকে 40 ডিগ্ৰী যোগ বি অ ই সমান 70 ডিগ্ৰী। এতিয়া 40টো আমি ইপিনে পক্ষান্তৰ কৰি দিম, প্লাছ আছে ইপিনে গ'লত, এইটো মাইনাছ হৈছে। তাৰমানে বি অ ই ইজুকেল 70 মাইনাছ 40 ডিগ্ৰী। গতিকে 70 বা 40 মাইনাছ কৰিলে কিমান হ'ব? 30 ডিগ্ৰী হ'ব। অৰ্থাৎ বি অ ই মানটো, বি অ ই মানে কোনটো কোণ? বি অ ই কোণ, এই কোণটো মান আমি পালোঁ 30 ডিগ্ৰী। এইটো মান 30 ডিগ্ৰী পালোঁ। এতিয়া আমাক উলিয়াবলৈ কৈছে কি? আমাক উলিয়াবলৈ কৈছে যে চি অ ই মানটো উলিয়াবা আৰু প্ৰত্যাৱৰ্তী আমাক বি অ ই মানটো উলিয়াবলৈ কৈছে। বি অ ই মানটো আমি পালোঁ 30 ডিগ্ৰী। এতিয়া প্ৰত্যাৱৰ্তী চি অ ই মান উলিয়াবলৈ কৈছে। এতিয়া প্ৰত্যাৱৰ্তী চি অ ই মান উলিয়াবলৈ হ'লে আমি চি অ ই কোণটো মান জানিব লাগিব। এইটো হৈছে চি অ ই কোণ। ইয়াৰ মানটো আমি জানিব লাগিব। আমি এইটো মান জানো, এইটো মানো জানো, কিন্তু এইটো মান আমি নাজানো। এইটো মান দিয়ালৈকে আমি জনা নাই। গতিকে যিহেতু এ বি এডাল সৰলৰেখা, এতিয়া এই এ অ বি ৰেখাৰ ওপৰত এই তিনিটা কোণ উৎপত্তি হৈছে। এটা এ অ চি, এটা চি অ ই, এটা বি অ ই। তাৰে এই দুটা আমি জানো। নাজানো কোনটো? এই চি অ ই কোনটো মানটো নাজানো। গতিকে সেইটো আমি কেনেকৈ উলিয়াম? এতিয়া চোৱা, এ অ চি যোগ বি অ ই প্লাছ চি অ ই, এই তিনিটা কোণ, এইটো এইটো এইটো, এই তিনিটা কোণেই সৰলৰেখাটোলৈ অ বিন্দুটোৰ ওপৰত আছে। গতিকে তিনিওটা কোণৰ যোগফল হ'ব, এই তিনিওটা কোণৰ যোগফল হ'ব 180 ডিগ্ৰী। গতিকে আমি সেই কথাটো লিখি লৈছোঁ, এ অ চি প্লাছ বি অ ই প্লাছ চি অ ই সমান 180 ডিগ্ৰী। এতিয়া আমি আগতে পাই আহিছোঁ যে এ অ চি প্লাছ বি অ ই মানটো 70 ডিগ্ৰী, প্ৰশ্নটোত দি থোৱা আছে। গতিকে এ অ চি প্লাছ বি অ ই ঠাইত আমি 70 ডিগ্ৰীটো বহুৱাই দিলোঁ। থাকিলে চি অ ই। গতিকে 70 ডিগ্ৰী যোগ চি অ ই সমান 180। এতিয়া চি অ ইটো ৰাখি দিলে 70টো যদি আমি ইপিনে পক্ষান্তৰ কৰি দিওঁ, 180 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী হ'ব, প্লাছ আছে ইপিনে আহিলে 70টো মাইনাছ হ'ব। তাৰমানে চি অ ই ইকুৱেলটো কিমান হ'ব? 180 পৰা 70 বিয়োগ কৰি 110 ডিগ্ৰী পালোঁ। গতিকে এইদৰে আমি চি অ ই মানটো উলিয়াই দিলোঁ। এতিয়া প্ৰত্যাৱৰ্তী চি অ ই মানটো লাগে। প্ৰত্যাৱৰ্তী চি অ ইটো উলিয়াবলৈ হ'লে আমি প্ৰত্যাৱৰ্তী কোণৰ মান উলিয়াবলৈ হ'লে 360 পৰা
সেই কোণটো মান মাইনাছ কৰিলে তাৰ প্ৰত্যাৱৰ্তী কোণটো মান আমি পাওঁ। গতিকে আমি 360ৰ পৰা যদি COE কোণটো মানটো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে তাৰ COE প্ৰত্যাৱৰ্তী কোণটো পাম এইটো। গতিকে প্ৰত্যাৱৰ্তী COE মানে এই কোণটো, এই COE ডোখৰক বাদ দি বাকী এই গোটেইডোখৰক আমি প্ৰত্যাৱৰ্তী COE বুলি ক'ম। এইটো হৈছে COE, এই কোণটো হৈছে COE কোণ, আৰু বাকী এই যে গোলকৈ দিছে এইটো হৈছে প্ৰত্যাৱৰ্তী COE। গতিকে প্ৰত্যাৱৰ্তী COE মানটো উলিয়াবলৈ 360 বিয়োগ কোণ COE, 360 বিয়োগ COE মানটো 110, গতিকে 110 ডিগ্ৰী পাতিলোঁ। 360 পৰা 110 বিয়োগ কৰিলে 250। গতিকে আমি কি পালোঁ, আমাক উলিয়াবলৈ দিছে BOE, কি উলিয়াবলৈ দিছিলে আমাক যিকেইটা কোণৰ মান উলিয়াবলৈ দিছিলে, এটা দিছিলে BOE কোণৰ মানটো পালোঁ আমি 30 ডিগ্ৰী, আৰু প্ৰত্যাৱৰ্তী COE কোণৰ মান পালোঁ, এইটো মান পালোঁ আমি 250 ডিগ্ৰী। গতিকে আশা কৰোঁ তোমালোকে বুজিব পাৰিছা, একেবাৰে সহজ। গতিকে যদি কিবা আছে মোক কমেণ্ট যোগে জনাবা। ইয়াৰ পিছত আমি পৰৱৰ্তী যিখিনি অংক আছে সেইখিনিও কৰিবলৈ যত্ন কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।